নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোত লৈ আহিছোঁ এটা নতুন খবৰ। ৰিক্ৰুইটমেণ্টটো ওলাইছে গ্ৰামীণ পশুপালন নিগম লিমিটেডৰ ফালৰ পৰা। পোষ্টটোৰ নাম হৈছে পশুপালন কাৰ্যকৰ্তা আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। কেণ্ডিডেটজন মেট্ৰিক পাছ হ'ব লাগিব। দৰমহা প্ৰতিমাহে 10,000 টকা আৰু ইয়াৰ বয়সৰ সময়সীমা 18 পৰা 40 বছৰ। অসমৰ প্ৰতিখন পঞ্চায়তৰ বাবে এটাকৈ পোষ্ট আছে। এই পোষ্টৰ বাবে অনলাইন যোগে এপ্লাই কৰিব লাগিব। কেনেদৰে এপ্লাই কৰিব লাগিব সকলোবোৰ দেখাম ভিডিঅ'টোত। প্লিজ ভিডিঅ'টো শেষলৈকে চাব। ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, তাত গৈও আপোনালোকে এপ্লাই কৰিব পাৰিব। আহকচোন আমি কেনেদৰে এপ্লাই কৰে চাই লওঁ। প্ৰথমে গুগলত গৈ গ্ৰামীণ পশুপালন নিগম লিমিটেড লিখি চাৰ্চ কৰিব। অলপ স্ক্ৰল ডাউন কৰিলেই এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো দেখা পাব। তাত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন ফৰ্মখন অ'পেন হ'ব। প্ৰথমে আপুনি চিলেক্ট কেটেগৰীত ক্লিক কৰিব। তাৰপিছত পশুপালন কাৰ্যকৰ্তা অপশ্যনত ক্লিক কৰিব। ইয়াৰ একেবাৰে ওপৰৰ অপশ্যনটোত এপ্লিকেশ্যন ফিজটো 625 টকা দিয়া আছে। তাৰপিছত আপোনাৰ নাম, আপোনাৰ ফাদাৰ নাম, ডেট অফ বাৰ্থ, আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল ID আৰু আপোনাৰ এড্ৰেছটো টাইপ কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ ষ্টেট চিলেক্ট কৰিব। আপুনি কোনখন ষ্টেটৰ হয়। ষ্টেট চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। এনেদৰে ক্লিক কৰি দিয়াৰ লগে লগে সকলো ডিষ্ট্ৰিক্ট ওলাই যাব। আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় তাত ক্লিক কৰি দিলেই হ'ব। তাৰপিছত আপোনাৰ গাঁও পঞ্চায়তৰ নাম লিখিব, পিনক'ড লিখিব আৰু আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চিলেক্ট কৰি দিব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব, যাতে মই দিয়া ভিডিঅ'সমূহ সকলোতকৈ আগত পায়। এনেদৰে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সকলো ডিটেইলছ ইয়াত এড কৰিব। এনেদৰে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ পাছত স্ক্ৰল ডাউন কৰিলে এই নেক্সট অপশ্যনটো দেখা পাব। সেই নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগেই এপ্লিকেশ্যন ফিজটো পে' কৰিব। তাৰপিছত ফৰ্মখন ছাবমিট কৰি ইয়াৰ কপিটো প্ৰিণ্ট আউট কৰি ল'ব পাৰিব।